হেল্ল' বন্ধুসকল, আপোনালোকৰ খবৰ কেনে? নিশ্চয় খবৰ ভালেই হ'ব। আজিৰ এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে আপোনালোকে ভিডিঅ'টো থাম্বনেইল দেখি চাগে বুজিব পাৰিছে। আমাৰ চৰকাৰে আমালৈ আগবঢ়োৱা স্কিমসমূহ আমি আগতীয়াকৈ কেনেকৈ গম পাম, ইয়াৰ ওপৰত আজি সবিশেষ জনাব বিচাৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইয়াৰ ওপৰতে মই বনালোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় বুজিব পাৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ আপডেটসমূহ আপুনি আগতীয়াকৈ পাই থাকে। গতিকে বলক ভিডিঅ'টো বেছি দীঘল নকৰি আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত আপুনি চাৰ্চ কৰিব মাই স্কিম। ইয়াতে ফাৰ্ষ্ট অপশ্যনত যিটো শ্ব' কৰাইছে মাই স্কিম বুলি, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াৰে ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপুনি চেক কৰি ল'ব। তাৰপিছত আপোনাক এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ শ্ব' কৰাব। তাত লিখা আছে ফাইণ্ড স্কিমছ ফৰ ইউ বুলি, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে জেণ্ডাৰটো সুধিছে, আপুনি যিটো জেণ্ডাৰৰ হয় সেইটো চিলেক্ট কৰি দিব। মই ইয়াতে যিকোনো এটা জেণ্ডাৰ চিলেক্ট কৰি লৈছোঁ। ইয়াতে মই ফিমেল বুলি চিলেক্ট কৰি লৈছোঁ। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনাক ইয়াত আপোনাৰ বয়সটো সুধিছে, আপোনাৰ যিটো বয়স হয় সেইটো দি দিব। মই ইয়াতে যিকোনো এটা বয়স দি দিছোঁ। অলপ স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপুনি বিবাহিত নেকি ইয়াতে সুধিছে, আপুনি যিটো হয় সেইটো দি দিব। মই ইয়াতে যিকোনো এটা দি দিছোঁ। তাৰপিছত আপোনাক ইয়াতে নেক্সট বুলি এটা অপশ্যন দেখুৱাইছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ ষ্টেটটো সুধিছে, ইয়াতে আপোনাৰ ষ্টেটটো কি সেইটো চিলেক্ট কৰিব দিছে। ইয়াতে আপুনি আছাম বুলি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াতে ৰুৰেল বুলি চিলেক্ট কৰি ল'ব। অলপ স্ক্ৰল ডাউন কৰি অহাৰ পিছত ইয়াতে নেক্সট বুলি এটা বটন দেখুৱাইছে, আপুনি তাত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ যি কাষ্ট হয় সেইটো চিলেক্ট কৰি ল'ব। মই ইয়াতে যিকোনো এটা চিলেক্ট কৰি লৈছোঁ। অলপ স্ক্ৰল ডাউন কৰি অহাৰ পিছত ইয়াতে আপোনাৰ নেক্সট বটনটো দেখুৱাইছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে আপুনি বিশেষভাৱে সক্ষম নেকি সুধিছে, আপুনি যিটো হয় সেইটো দি দিব। মই ইয়াতে ন বুলি দি দিছোঁ। ইয়াতে সুধিছে আপুনি মাইনৰিটি নেকি, যদি হয় তেতিয়াহ'লে য়েছ আৰু যদি নহয় তেতিয়াহ'লে ন। মই ইয়াতে ন কৰি দিছোঁ। অলপ স্ক্ৰল ডাউন কৰি অহাৰ পিছত ইয়াতে নেক্সট বটনত আপুনি ক্লিক কৰি দিব। ইয়াতে সুধিছে আপুনি এজন ষ্টুডেণ্ট নেকি, যদি হয় তো য়েছ আৰু যদি নহয় তেতিয়াহ'লে ন। মই ইয়াতে ন কৰি দিছোঁ। ইয়াতে সুধিছে আপুনি এতিয়া কি কৰি আছে, আপুনি যিটো হয় সেইটো ইয়াতে চিলেক্ট কৰি দিব। মই ইয়াতে আনএমপ্লয়ড বুলি চিলেক্ট কৰি দিছোঁ। অলপ স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনাক ইয়াত নেক্সট বটনটো দেখুৱাইছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি BPL কেটেগৰীৰ হয় নেকি, যদি হয় তেতিয়াহ'লে য়েছ আৰু যদি নহয় তেতিয়াহ'লে ন। মই ইয়াতে য়েছ কৰি দিছোঁ। তাৰ তলতে আপোনাক সুধিছে যে আপুনি দৰিদ্ৰ সীমাৰেখা নেকি, যদি হয় তেতিয়াহ'লে য়েছ আৰু যদি নহয় তেতিয়াহ'লে ন। মই ইয়াতে য়েছ কৰি দিছোঁ। অলপ স্ক্ৰল ডাউন কৰি অহাৰ পিছত ইয়াতে নেক্সট বটনটো দেখুৱাব পাৰিছে, ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াতে দেখিব পাৰিছে যিমান গভৰ্ণমেণ্ট স্কিমছবোৰ আছে ইয়াতে গোটেই শ্ব' কৰাইছে। আপুনি এইবোৰ এনেকৈ চেক কৰিব পাৰে। তো ধন্যবাদ, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ আপডেটসমূহ আপুনি আগতীয়াকৈ পাই থাকে।